নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই বাকী দিনৰ দৰে এনেকুৱা এটা ইনফৰ্মেশ্যন থকা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল বুটামটো দবাব। আজি ভিডিঅ'টোৰ টপিক হ'ল আমি যে আমাৰ এটা সপ্তাহত এটা হলিডে পাওঁ বা এটা ছানডে, দেওবাৰ বা ৰবিবাৰ। এই ৰবিবাৰ বা দেওবাৰ বা ছানডেটো আচলতে আৱিষ্কাৰ কোনে কৰিছিল, সেই বিষয়ে সবিশেষ মই এটা ভিডিঅ' আপোনালোকৰ মাজলৈ যুগুত কৰিছোঁ আৰু গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু আগত কোৱাৰ দৰে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, ভিডিঅ'টো কমেণ্ট কৰি এবাৰ জনাব। গতিকে দেৰি নকৰি মই আজি এই ভিডিঅ'টোলৈ আগবাঢ়োঁ। গতিকে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ। হয়, যেতিয়া মানে কি ব্ৰিটিছে ভাৰতত শাসন কৰিছিল সেই সময়ত আছিল কেনেকুৱা কি আমাৰ ভাৰতত যিবিলাক শ্ৰমিক আছিল, ভাৰতৰ শ্ৰমিককতো বহুত ধৰণে শোষণ কৰিছিল ব্ৰিটিছে, সেইটো সকলোৱে জানে। কিন্তু ব্ৰিটিছে কি কৰিছিল সেই সময়ত নিজৰ বন্ধ সিহঁতে লৈ আহিছিল, যে ৰবিবাৰ বা ছানডে হিচাপে সিহঁতে নিজৰ বন্ধ লৈ আহিছিল আৰু সেই বন্ধ লৈ থকাৰ সময়ত সিহঁতে নিজে কি কৰিছিল, ছানডেটোত হলিডে হিচাপে লৈ চাৰ্চলৈ গৈছিল, কাৰণ সিহঁত খ্ৰীষ্টিয়ান আছিল আৰু ভগৱানক মানে কি পূজা কৰিছিল বা সেই দিনটো ভগৱানৰ নামতে উদযাপন কৰিছিল। কিন্তু আমাৰ শ্ৰমিকবিলাকক কি কৰিছিল যে সেই সময়ত যে আমাৰ এই কিবা এটা বন্ধ লাগে, তো সেইটো সিহঁতে আমাৰ শ্ৰমিকবিলাকক দিয়া নাছিল আৰু শ্ৰমিকবিলাক সদায় এই মনত লৈ দুখিত আছিল। তো তেনেস্থলত কেনেকুৱা আছিল যে আমাৰ শ্ৰমিকবিলাকৰ মাজত এজন নেতা আছিল, শ্ৰী নাৰায়ণ মেঘা লোখণ্ডে বুলি। সেই লোখণ্ডেয়ে এই মানে কি বন্ধটোৰ ওপৰত, মানে এটা হলিডে যে লাগে মানুহক, সেইটোৰ ওপৰত চিন্তা চৰ্চা কৰিছিল। কিন্তু ব্ৰিটিছে সেইটোক ইগন'ৰ কৰিছিল আৰু মানে কি বন্ধ দিব খোজা নাছিল। কিন্তু আমাৰ যিবিলাক মানে শ্ৰমিক আছিল, শ্ৰমিকসকলে সেই নেতা গোটেই এক হৈ কৰিছিল কি আন্দোলন কৰিছিল। আন্দোলন কৰাৰ ফলত এটা সময়ত ব্ৰিটিছে 1890 চনৰ 10 জুনত ব্ৰিটিছে ডিক্লেয়াৰ কৰিবলৈ বাধ্য হ'ল যে মানে কি ছানডেটো হলিডে হিচাপে থাকিব। কিন্তু অল অভাৰ ৱৰ্ল্ডত ছানডেটো মানে কি বহুত আগৰে পৰাই যে এইটো এটা হলিডে হিচাপে ডিক্লেয়াৰ হৈ আহিছিল আৰু আমাৰ ভাৰতত এইটো 1890 চনৰ 10 জুনৰ পৰাহে কাৰ্যকৰী কৰা হৈছিল। তো এটা সৰু ইনফৰ্মেশ্যন আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ আৰু আজি আমি জানিব পাৰিলোঁ যে, বা আমি সাধাৰণতে চিন্তা কৰিবলগীয়া কথা যে ছানডেটো বন্ধ আচলতে কোনে দিছিল, দেওবাৰ যে বন্ধ ঘোষণা কোনে কৰিছিল। গতিকে আমাৰ ভাৰতত 1890 চনৰ 10 জুনৰ পৰা আমি ছানডে বন্ধ হিচাপে পাওঁ আৰু সেইটো হলিডে হিচাপে সকলোৱে নিজৰ দিনটো উদযাপন কৰে। গতিকে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আগত কোৱাৰ দৰে। গতিকে আজিলৈ ইমানে ভিডিঅ'টো সামৰিছোঁ। গতিকে নেক্সট ভিডিঅ'ত লগ পাম। আকৌ কওক, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল বুটামটো দবাব। ধন্যবাদ।